মোৰ কিয় নাজানো মাছ বুলি ক'লে মোৰ মানে টেঙাৰে খাই খুব ভাল লাগে আৰু টেঙা বুলি ক'লে যিকোনো টেঙা দি নিদিয়ে কিয় মই যে খুবেই ভাল পাওঁ খাই আৰু আজি যিহেতু ঘৰত কৰ্দৈ আছিলেই চ' ভাবিলোঁ যে কি কৰ্দৈৰে মাছ বনাওঁ যিটো মোৰ ঘৰত মায়ে খুব বনায় আৰু খাবলৈ বহুত বেছি টেষ্টি হয় চ' ভাবিলোঁ যে কি ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু সেইটো কাৰণে মই কৰ্দৈকেইটা খুব ধুনীয়াকৈ ধুই মেলি কুকাৰতে হুইচেল মাৰি লৈছোঁ এটা লগত এটা আলুও দিছিলোঁ দেই আলুটো পিছত ছাইড কৰিব লাগিব কাৰণ এই কৰ্দৈখিনি আৰু পানীখিনি দি ধুনীয়াকৈ মই এইখিনি চেকি ল'ব লাগিব যাতে ইয়াৰে ৰসটো ধুনীয়াকৈ ওলাই যায় নহ'লে খাওঁতে মুখত লাগে ভাল নালাগে আৰু ইয়াত তেলতে শুকান জলকীয়া আৰু অকণমান পাঁচফোৰণ দি আলু যে বইল কৰিছিলোঁ সেইটো অকণমান ভাঙি দিছোঁ তাত কেৰাহীতে তাত হালধি আৰু নিমখ দি এইখিনি ঢালি লৈছোঁ মানে যিখিনি জোল আছিলে আৰু কৰ্দৈ টেঙাৰ তাৰপিছতে দিলোঁ মাছকেইটা আৰু এইখিনি চব্জিত যে যিমানখিনি পানী দিছিলোঁ তাতকৈ আধা কমাইছোঁ আৰু এইখিনি খাবলৈ যে ইমান টেষ্টি হয় নহয় মানে কি ক'ম আপোনালোকে স্পেচিয়েলি গৰম দিনত খালেতো আৰু